বৰষা বৰাৰ কথাৰে ধৰ্ষণৰ ওপৰত এটি লিখনি। মই তোক এৰি গ'লোগৈ দাদা। মই ভবা নাছিলোঁ এনেকুৱা এটা দিন দেখা পাম বুলি। সিহঁতে মোৰ শৰীৰটো খুলি খুলি খালে। ভোকাটোৰ হিংস্ৰ প্ৰাণীৰ দৰে মোৰ মঙহবোৰ টানি টানি খাইছিল সিহঁতে। সিহঁতৰ ঘৰত চাগে মোৰ দৰে ভণ্টি নাই আৰু মাৰ দৰে মৰমীয়াল মাতৃও নাই। নহ'লেনো সিহঁতে মোক এইদৰে উপভোগ কৰেনে? কি জানিবা সিহঁত ৰাস্তাৰ কাষত পৰি থকা কোনোবা দেৱশিশু আছিল, যাৰ কোনো পৰিচয় নাই সন্তান হোৱাৰ। তই দুখ নকৰিবি দাদা। তই ভণ্টি বুলি বিচাৰিলেও মোক আৰু নাপাবি। মোৰ দৰে প্ৰতি ঘৰৰে সন্মান বুলি গৰ্বত বুকু উঠলি উঠা সন্মানবোৰক হত্যা কৰিলেহে অমানুহবোৰে শান্তি পাব। সিহঁতে মোক উলংঘ কৰি পথৰ কাষত পেলাই দিলে। এইটো দিনৰ বাবে মই নিজকে কাপোৰৰ আবুৰেৰে আৱৰি ৰাখিছিলোঁ নেকি দাদা? সিহঁতক শাস্তি তই নিদিবি, মই দিম সিহঁতক শাস্তি। সিহঁতেও এদিন উচুপিব, যিদিনাই সিহঁতৰ সন্তানে তেনেদিন দেখিব। মোৰ তেজবোৰ পি পি খালে সিহঁতে। সেয়ে এতিয়া খেলখন ওলোটা হ'ব। ন্যায় অন্যায়ৰ যুঁজখন একেই থাকিব।